হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে ন। যদিও বা বেয়া, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে ভাল হওক। চ' বহুত দিনেই হ'ল ব্লগ নকৰা, মানে কিছুমান প্ৰব্লেমৰ কাৰণে ব্লগ কৰা নাছিলোঁ। তো আজি কাতি বিহু বুলি পথাৰলৈ আহিছোঁ চাকি গছ জ্বলাবৰ কাৰণে। তো গধূলিহে জ্বলাই বেলেগ, কিন্তু আমাৰ পথাৰখন দূৰত কাৰণে অলপ সোনকালে আহি গৈছোঁ, গধূলি হ'লে দিগদাৰ হয়। তো আহি পথাৰ ওচৰত পাইছোঁ, পিছফালে দেখিছে আৰু এইবিলাক পথাৰ। আগত ভণ্টি আহিছে, ভণ্টিও গৈ আছে। এইবিলাক পথাৰ কিছুমান মাজে মাজে ধান ওলালেই আপোনালোকক দেখাই দিছোঁ দেই। আমাৰ নহয় বাৰু, এইখিনি বেলেগৰ হয়, কিন্তু ধান ওলালেই এইবিলাক দেখিছে নহয়। এইবিলাক আমাৰ পথাৰখনি অলপ আগত আছে আৰু। তো যিকি নহওক, বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ, কিবা এটা ভাল লাগিছে আৰু। কাতি বিহু বুলি আহিছোঁ। তো পৰিৱেশটো কিন্তু ভাল লাগে পথাৰ, মানে পথাৰখন আমাৰ এখন অলপ সৰু হয় বাৰু, যেতিয়া ডাঙৰ পথাৰ হয় তেতিয়াহ'লে আৰু ভাল লাগে। বহুত দূৰলৈকে ধুনীয়াকৈ জিলিকি থাকে। যেতিয়া ধান পকিব তেতিয়াও ভাল লাগে, ধুনীয়াকৈ গোটেই সোণ বৰণীয়া হৈ থাকিব পথাৰখন। এতিয়া সেউজীয়া হৈ আছে। এইবিলাক বাম জেগা আছে, খালী জেগা, এইবিলাক খেতি কৰিব নোৱাৰা মানে। তো এইখনেই পথাৰখন, আহি পাইছোঁহি। আমাৰবিলাকো ক'ৰবাত ক'ৰবিত ওলাইছে দেখোন, এজোপা দুজোপা। হা, ক'ৰবাত ক'ৰবিত আমাৰো ওলাইছে। এইবিলাক এতিয়াও পানী বোকাই হৈ আছে ইয়াৰ পৰা আমাৰ। ইয়াতে চেণ্ডেলযোৰ থৈ যাব লাগিব, উপায়তো নাই এতিয়া। হ'ব দেই, অলপ দিগদাৰ হৈছে আৰু। এইবিলাক বোকা মাজেদি যাব লাগিব, গছকি গছকি। তো আহি পাই গ'লোহি ধুনীয়াকৈ পথাৰৰ মাজত। আমাৰ ইয়াতো কিছুমান, কিন্তু ধানটো ইমান বেছি ওখ নহ'ল। এইবিলাক ওলালেই দেখ, চাওকচোন ধান ওলাইছে, কিন্তু এডাল দুডাল আগতে ওলাইছে, এইখিনি ওলাবলৈ বাকী আছেই। কিছুমান পেটতে সেই ধান হ'ল এবাৰ একেবাৰে। চাওকচোন কিমান ধুনীয়া লাগিছে চবফালে। আৰু এইফালে বেয়া লাগিব পাৰে দেই, বেলিটো এইফালে গ'লগৈতো, চেহেৰাটো ক'লা, এনেই ক'লা মানুহ তাতে আৰু ক'ত নেকি। এতিয়া পথাৰখন এপাক ঘূৰি চাই লওঁ, তাৰপিছতে চাকি জ্বলাব লাগিব আৰু। নে কি কয়, যাওঁ আৰু অলপ আগলৈ, বলক। তো এতিয়া চাকি জ্বলাই হৈ গ'ল, ভণ্টি পূৰা আহি আছে আৰু। কিমান ওখ হৈছে চাওকচোন। এই গৈছে চাকি গছি তাত জ্বলাই থৈ দিছোঁ মাজত, এই গৈছে। তো এতিয়া এনেকৈ কিনে ঘূৰি কিনে, তো যি কি নহওক চাকি জ্বলাই মেলি হ'ল আৰু। এতিয়া যাওঁ, এই ঘৰলৈ যাবলৈ দেৰি হ'ব নহয়, আকৌ আন্ধাৰ হ'বতো। তাৰপিছত ঘৰত গৈ পাই আৰু দেখাম আৰু নেকি। ভৰি বোকা চাওক, এইবিলাক বোকা, পূৰা বোকা হৈ গ'ল। বোকা আছে যে, পানী আছে তাৰমানে পথাৰত এতিয়া। চ' মানুহটো সমান সমান ধানখিনি হৈছেই। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু, ভৰি ধুব লাগিব। কাটিছে, চাই থাকক। তো এতিয়া মুকলিত উঠি গ'লোঁ আৰু, তাৰপিছত ভৰিকেইটা ধুই লওঁ, তাৰপিছত গৈ থাকোঁ আৰু, নে কি কয়। ভৰিকেইটা ধুই লওঁ, তাৰপিছত গৈ থাকিম দেই। একেবাৰে গৈ ঘৰতে লগ পাই আছোঁ এতিয়া, বাই বাই। তো গাইজ, পথাৰৰ পৰা আহি মেলি ঘৰটো চাকি জ্বলাই হৈ গ'ল। মানে কি হ'ল, পথাৰৰ পৰা আহিলেও ঘৰত চাকি জ্বলালে সন্ধিয়া হৈ গ'লতো, দেৰি হ'ল কাৰণে সোনকালে চাকিখন জ্বলালোঁ আৰু। তাৰপিছত এতিয়া ভিতৰত কৰিছোঁ। আমি কি বেছিকৈ নহয়, এনেই নিয়মটোহে কৰিছোঁ। এইফালে ইয়াত তুলসী তলত ভণ্টিয়ে চাকি জ্বলালে, এইপিনে ঘৰত দুডাল দিছে, এইপিনে পন্দূলি মুখত দুফালে দুগছি। নিয়মটোহে কৰিছোঁ আৰু কাতি বিহু বুলি, যি কি নহওক।
ইমানখিনি আৰু আপোনালোকে কিমান ভালকৈ পাতিছে আৰু ক'ব আৰু দেই। আমি বেছি ভালকৈ পাতিব পৰা নাই, যিখিনি নিয়মটোহে কৰিছোঁ অকল। তাৰপিছতে অলপ সময় পিছত বেলেগ এটা জেগাত দেখাই আছোঁ, ৰ'ব দেই। তো গাইছ, পথাৰৰ পৰা আহি মেলি ঘৰটো চাকি জ্বলাই হৈ গ'ল। মানে কি হ'ল, পথাৰৰ পৰা আহিলেও ঘৰত চাকি জ্বলাবলৈ সন্ধিয়া হৈ গ'লতো, দেৰি হ'ল কাৰণে সোনকালে চাকিখন জ্বলাই লৈ আৰু তাৰপিছত এতিয়া ভিতৰত কৰিছোঁ। আমি কি বেছিকৈ নহয়, এনেই নিয়মটোহে কৰিছোঁ। এইফালে ইয়াত তুলসী তলত ভণ্টিয়ে চাকি জ্বলালে, এইপিনে ঘৰত দুডাল দিছে, এইপিনে পন্দুলি মুখত দুফালে দুগছি। নিয়মটোহে কৰিছোঁ আৰু কাতি বিহু বুলি, যি কি নহওক। ইমানখিনি আৰু আপোনালোকে কিমান ভালকৈ পাতিছে আৰু ক'ব আৰু দেই। আমি বেছি ভালকৈ পাতিব পৰা নাই, যিখিনি নিয়মটোহে কৰিছোঁ অকল। তাৰপিছতে অলপ সময় পিছত বেলেগ এটা জেগাত দেখাই আছোঁ, ৰ'ব দেই। এতিয়া মানে মই আমাৰ বৌহঁতলৈ গৈ আছোঁ, তো আপোনালোক দেখাইছোঁ। পূৰা ভজিয়া পোৱালিয়ে পূৰা হাল্লা কৰি আছে, দেখাওঁগৈ দেই। ফটকা ফুটাইছে নেকি, মই ৰাস্তাতে গৈ আছোঁ। অ' ন কি কৈছ হে? বহ ই কাতি বিহু মানিছে চা, দেখা আছে সেয়া। এতিয়া পূৰা কাতি বিহু মানিলে অকলে অকলে হাল্লা কৰি আছে। বপাই মন জ্বলাই দিছে। ঐ তই জ্বলালি নাই? তই জ্বলালি নাই? ক'ত ফুটাবি? চাং ফটকা চাং ক। এনেই কৈছে তই ফটকা বুলি। ইয়াত তুলসী তলতে গৈছে, চাকি জ্বলাই থৈছে। মই ভি আহিছে। হয় তই এতিয়া লক্ষী ফটকা এইটো পোৱালিটোৱে দিছে ফুটাবলৈ বুলি, ফুটুৱাই ল'ম দেই। আজি অলপ ফুটিলে কিন্তু মমডাল নুমাই দিলে। এইকেইটাই পুৰা লাগি আছে, যি কি নহওক মমডাল জ্বলাই ল'ম দেই। এবাৰ তই ফুটা ক লৈছে, ঘৰ পিনে নহয় খালি। ৰাস্তাত আকৌ মমডাল নি লৈছে, কি কৈছ? মাইকী মানে ই তাৰমানে ওপৰ বাকলিটো গুচাই থৈ আহিছে, তাহাঁত জ্বলাই হাত থৈ আহিছে। কিন্তু টাইম দিছে, তাৰমানে টাইম বম ফুটাব আহি তাৰমানে কেতিয়া ফুটিব পাতা নাই। চাই আছে ভয়ডাল। যি কি নহওক ভিডিঅ'টো বেছি দীঘল নকৰি ইমানটা সামৰি দিছোঁ। বাই বাই। কাতি বিহুৰ সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাই বাই।